আজি আমি আলোচনা কৰিম দশমান শ্ৰেণীৰ অনুশীলনী 2.3 7 নম্বৰ প্ৰশ্নৰ 1 নম্বৰটো। 1 নম্বৰত আমাক দিয়া আছে যে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 বহুপদটোক আন এটা বহুপদ 3x plus 7 এৰে হৰণ কৰাত ভাগশেষ -15 পোৱা গ'ল। ভাগফল কি? ইয়াত আমাক দিয়া আছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 এই বহুপদটোক অন্য এটা বহুপদেৰে হৰণ কৰা হৈছে 3x plus 7 এই বহুপদটোক হৰণ কৰোঁতে ভাগশেষ পোৱা গৈছে -15। এতিয়া আমি উলিয়াব লাগে এই বহুপদটোক হৰণ কৰোঁতে আমি ভাগফল কিমান পাম। গতিকে এই বহুপদটোক আমি ইয়াত ধৰিব লাগিব px হিচাপে আৰু এই 3x plus 7ক আমি ধৰিব লাগিব gx হিচাপে আৰু এই ভাগশেষক আমি ধৰিব লাগিব rx হিচাপে। সূত্ৰ মতে আমি পাওঁ যে px equal qx into gx plus rx। ইয়াত আমি qx যদি উলিয়াব যাওঁ তেতিয়াহ'লে আমাৰ ফৰ্মুলাটো হ'ব px minus rx divided by gx। প্ৰথমতে আমি px এৰে rx অৰ্থাৎ এই বহুপদটোৰে আমি এই ভাগশেষক বিয়োগ কৰিব লাগিব আৰু আমি বিয়োগফল যিমান পাম এই বিয়োগফলক আকৌ এই 3x plus 7 এৰে হৰণ কৰিব লাগিব। তেতিয়া আমি পাম প্ৰশ্নটোত উলিয়াব দিয়া ভাগফলৰ মান। গতিকে ইয়াত আমি প্ৰথমতে এই বহুপদটোৰ পৰা এই -15ক বিয়োগ কৰি ল'ম অৰ্থাৎ এই সূত্ৰটোত বহুৱাই দিম। প্ৰথমতে আহিব px আমাক দিয়া আছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 আমি বিয়োগ কৰিব লাগিব -50 divided by 3x plus 7। এতিয়া আমি ইয়াত বিয়োগ কৰিলে পাম ইয়াত 50 নহয় ইয়াত 15 আছে। এতিয়া আমি মাইনাস কৰিলে পাম 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 মাইনাসে প্লাস হ'ব plus 15 divided by 3x plus 7। এতিয়া আমি ইয়াত পাম 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 পৰা যদি 15 যায় তেতিয়াহ'লে ইয়াত থাকিব 35 divided by 3x plus 7। এতিয়া আমি px ৰ পৰা rx বিয়োগ কৰাত বিয়োগফল হিচাপে পালো এই বহুপদটো অৰ্থাৎ 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 35। এতিয়া আমি এই বহুপদটোক 3x plus 7 এৰে হৰণ কৰিব লাগিব আৰু হৰণ কৰোঁতে আমি qx হিচাপে যিমান পাম এই বহুপদটোৱে হ'ব প্ৰশ্নটোত উলিয়াব দিয়া ভাগফলৰ মান। এতিয়া আমি এই বহুপদটোক হৰণ কৰিম 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 35। ইয়াত আমি gx হিচাপে ধৰিম 3x plus 7। এই 3x এৰে প্ৰথমতে 6x to the power 4ক আমি হৰণ কৰিব লাগিব। হৰণ কৰিলে আমি ইয়াত পূৰণ কৰিব লাগিব 2x cube। তেতিয়া আমি পাম 6x to the power 4 অৰ্থাৎ 3x ৰ লগত যদি আমি 2x cube পূৰণ কৰোঁ তেতিয়াহ'লে আমি 6x to the power 4 পাওঁ। ইয়াৰ পিছত আমি এই 2x কিউবক পূৰণ কৰিব লাগিব 7 এৰে তেতিয়া আমি পাম 7 দুগুণ 14 14x কিউব। ইয়াত বহিব x কিউবৰ তলত 14x কিউব আৰু প্লাস ইনটু প্লাস ইকুৱেল ইয়াত হ'ব প্লাস চিন। এতিয়া আমি ওপৰৰ বহুপদটোৰ পৰা তলৰ বহুপদটোক বিয়োগ কৰিম তেতিয়াহ'লে আমি ইয়াত 6x to the power 4 যেহেতু প্লাস আছে গতিকে ইয়াক আমি মাইনাস বুলি ধৰিম। মাইনাসে প্লাসে সদায় মাইনাস হয় গতিকে 6x to the power 4 ৰ লগত যদি আমি 6x to the power 4 বিয়োগ কৰোঁ আমি পাম ইয়াত 0। এতিয়া এই 14x কিউবত যেহেতু প্লাস আছে গতিকে ইয়াক আমি মাইনাস ধৰিব লাগিব অৰ্থাৎ উল্টাভাৱে। গতিকে মাইনাসে প্লাসে সদায় মাইনাস হয় গতিকে 14 ৰ পৰা 11 গ'লে ইয়াত থাকিব -3x কিউব আৰু ইয়াত নামিব -7x স্কোয়ার -15x -35।
এতিয়া আমি আকৌ এই থ্ৰাইছ এক্সেৰে প্ৰথমতে মাইনাছ থ্ৰাইছ এক্স কিউবক হৰণ কৰিব লাগিব গতিকে ইয়াত আমি পূৰণ কৰিব লাগিব মাইনাছ এক্স স্কোৱাৰ তেতিয়া আমি পাম ইয়াত মাইনাছ থ্ৰাইছ এক্স কিউব অৰ্থাৎ এক্স স্কোৱাৰৰ লগত যদি আমি থ্ৰাইছ এক্স পূৰণ কৰোঁ তেতিয়াহ'লে আমি থ্ৰাইছ এক্স কিউব পাওঁ আৰু প্লাছে মাইনাছে মাইনাছ হ'ব ইয়াৰ পিছত আমি এই 7এৰে এই মাইনাছ এক্স স্কোৱাৰক পূৰণ কৰিব লাগিব তেতিয়া আমি পাম মাইনাছ 7x স্কোৱাৰ ইয়াত বহিব এক্স স্কোৱাৰৰ তলত মাইনাছ 7x স্কোৱাৰ এতিয়া আমি ওপৰৰ বহুপদটোৰে তলৰ বহুপদটোক বিয়োগ কৰিম তেতিয়া আমি পাম এই থ্ৰাইছ এক্স কিউবত যেহেতু মাইনাছ চিন আছে গতিকে ইয়াক আমি প্লাছ বুলি ধৰিম গতিকে প্লাছে মাইনাছে হ'ব মাইনাছ গতিকে থ্ৰাইছ এক্স কিউবৰ পৰা যদি থ্ৰাইছ এক্স কিউব যায় আমি পাম ইয়াত 0 আকৌ এই 7x স্কোৱাৰকো যদি আমি চাওঁ ইয়াত মাইনাছ আছে গতিকে ইয়াক আমি প্লাছ বুলি ধৰিম তেতিয়া হ'ব প্লাছে মাইনাছে মাইনাছ গতিকে 7x স্কোৱাৰৰ পৰা যদি 7x স্কোৱাৰ যায় আমি পাম 0 ইয়াত 15x ভাগে নামিব আৰু 35 মাইনাছ 35 ভাগে নামিব ইয়াৰ পিছত আমি থ্ৰাইছ এক্সেৰে আকৌ মাইনাছ 15xক হৰণ কৰিব লাগিব গতিকে ইয়াত আমি পূৰণ কৰিম মাইনাছ 5 তেতিয়া আমি পাম মাইনাছ 15x অৰ্থাৎ থ্ৰাইছ এক্সৰ লগত যদি আমি মাইনাছ 5 পূৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 5 3 গুণ 15 ইনটু x ইয়াত আহিব মাইনাছ 15x আৰু প্লাছ 7ৰ লগত যদি আমি মাইনাছ 5 পূৰণ কৰোঁ 7 5 গুণ 35 আৰু প্লাছ ইনটু মাইনাছ ইকুৱেল ইয়াত হ'ব মাইনাছ চিন এতিয়া আমি ওপৰৰ বহুপদটোৰে তলৰ বহুপদটোক বিয়োগ কৰোঁতে আমি পাম ইয়াত যেহেতু মাইনাছ আছে গতিকে আমি প্লাছ বুলি ধৰিম প্লাছে মাইনাছে মাইনাছ গতিকে 15xৰ পৰা 15x গ'লে আমি পাম 0 আৰু 35ত যেহেতু ইয়াত মাইনাছ আছে গতিকে আমি ইয়াক প্লাছ বুলি ধৰিম তেতিয়া প্লাছে মাইনাছে আমি পাম মাইনাছ গতিকে 35ৰ পৰা 35 গ'লে আমি পাম ইয়াত 0 এতিয়া আমি থ্ৰাইছ এক্স প্লাছ 7এৰে 6x to the power 4 plus 11x minus 7x square minus 15x minus 35 এই বহুপদটোক আমি হৰণ কৰোঁতে qx হিচাপে পালোঁ 2x কিউব minus x square minus 5 গতিকে এই qxটোৱে হ'ব আমাক প্ৰশ্নত উলিয়াব দিয়া ভাগফলটো গতিকে ইয়াত আমি লিখিব পাৰোঁ এতেকে ভাগফল হ'ল 2x কিউব minus x square minus 5 গতিকে আমি প্ৰশ্নত উলিয়াব দিয়া ভাগফলটো উলিয়াবলৈ সক্ষম হ'লো ভাগফলটো হ'ল 2x কিউব minus x square minus 5 এতিয়া আমি 7 নম্বৰৰ দুইটো আলোচনা কৰিম এই 2 নম্বৰত আমাক দিয়া আছে এটা বহুপদক x স্কয়াৰ minus 2 ৰে হৰণ কৰাত ভাগফল আৰু ভাগে ক্ৰমে 2x স্কয়াৰ plus 5x minus 2 আৰু minus x plus 14 পোৱা গ'ল বহুপদটো নিৰ্ণয় কৰা আমাক ইয়াত কি দিয়া আছে আমাক ইয়াত দিয়া আছে যে x স্কয়াৰ minus 2 অৰ্থাৎ এটো হৈছে gx বহুপদ কাৰণ এই x স্কয়াৰ minus 2 ৰে এটা বহুপদক হৰণ কৰোতে আমি পাইছো ভাগফল হিচাপে 2x স্কয়াৰ plus 5x minus 2 আৰু ভাগে হিচাপে পাইছো minus x plus 14 গতিকে আমি এতিয়া বহুপদটো উলিয়াব লাগে অৰ্থাৎ এই x স্কয়াৰ minus 2 ৰে আমি কোনটো বহুপদক হৰণ কৰিছিল এই বহুপদটো আমি উলিয়াব লাগে ইয়াত আমাক দিয়া আছে x স্কয়াৰ minus 2 gx হিচাপে আৰু 2x স্কয়াৰ plus 5x minus 2 qx হিচাপে আৰু minus x plus 14 rx হিচাপে দিয়া আছে গতিকে এই তিনিটা বহুপদৰ পৰা এতিয়া আমি এটা বহুপদ উলিয়াব লাগে অৰ্থাৎ px বহুপদটো উলিয়াব লাগে px বহুপদটো উলিয়াবলৈ সূত্ৰটো আমি পাইছিল px ইকুৱেল আমি পাইছিল ইয়াত qx gx plus rx এই সূত্ৰত যদি আমি এই তিনিটা বহুপদক বহুৱাই দিওঁ তেতিয়া হলে px পাবলৈ সক্ষম হ'ম গতিকে ইয়াত আমি প্ৰথমতে লিখিলম আমাক দিয়া আছে আমাক ইয়াত gx হিচাপে x স্কয়াৰ minus 2 আৰু qx হিচাপে আমাক দিয়া আছে twice x স্কয়াৰ plus 5x minus 2 আৰু rx হিচাপে আমাক দিয়া আছে minus x plus 14 এতিয়া আমি এই তিনিটা বহুপদক আমি এই ফৰ্মুলাত বহুৱাই দিম তেতিয়া আমি এই px টো পাবলৈ সক্ষম হ'ম গতিকে এই ফৰ্মুলা মতে আহিব px ইকুৱেল gx into qx plus rx প্ৰথমতে আমি বহুৱাম gx
gx আমাক দিয়া আছে x স্কোয়ার মাইনাস 2 ইনটু qx আমাক দিয়া আছে টুৱাইস x স্কোয়ার প্লাস 5x মাইনাস 2 প্লাস আমি কি কৰিব লাগিব মাইনাস x প্লাস 14 অর্থাৎ rx টো প্লাস কৰিব লাগিব এতিয়া আমি প্ৰথমতে এই ব্ৰেকেটত থকা সংখ্যা দুটাৰ লগত এই ব্ৰেকেটত x স্কোয়ার ইনটু টুৱাইস x স্কোয়ার তেতিয়া হলে আমি পাম পূৰণ কৰিলে টুৱাইস x টু দি পাৱাৰ 4 ইয়াৰ পিছত x স্কোয়ার ইনটু প্লাস 5x প্লাস ইনটু প্লাস ইকুৱেল ইয়াত বহিব প্লাস চিন আৰু x স্কোয়াৰৰ লগত যদি 5x পূৰণ কৰো তেতিয়া হলে আমি পাম 5x কিউব ইয়াৰ পিছত আমি প্লাস ইনটু মাইনাস ইকুৱেল ইয়াত আমি পাম মাইনাস আৰু x স্কোয়ার ইনটু 2 ইকুৱেল টুৱাইস x স্কোয়ার ইয়াৰ পিছত আকৌ আমি মাইনাস 2 ৰে প্ৰথমতে টুৱাইস x স্কোয়াৰক পূৰণ কৰিম তেতিয়া আমি পাম মাইনাস ইনটু প্লাস ইকুৱেল ইয়াত হ'ব মাইনাস 2 দুগুণ 4 4x স্কোয়ার এতিয়া আমি মাইনাস 2 ৰে প্লাস 5x ক পূৰণ কৰিম মাইনাস ইনটু প্লাস ইকুৱেল হ'ব মাইনাস 2 5 গুণ 10 10x এতিয়া মাইনাস ইনটু মাইনাস ইকুৱেল হ'ব ইয়াত প্লাস 2 দুগুণ 4 ইয়াৰ পিছত আমি প্লাস কৰিব লাগিব মাইনাস x প্লাস 14 এতিয়া আমি এই বহুপদটোক যোগ বিয়োগ কৰিম টুৱাইস x টু দি পাৱাৰ 4 ৰ লগত ইয়াত x ৰ ঘাত মিলিত সংখ্যা নাই গতিকে এই টুৱাইস x টু দি পাৱাৰ 4 ভাগে থাকিব 5x কিউব ইয়াত থাকিব 5x কিউব ভাগে এতিয়া আমি মাইনাস টুৱাইস x স্কোয়ার আৰু মাইনাস 4x স্কোয়ার গতিকে মাইনাসে মাইনাসে হ'ব ইয়াত প্লাস কিন্তু চিনটো থাকিব ইয়াত মাইনাস গতিকে 4 2 6 x স্কোয়ার আৰু ইয়াত থাকিব মাইনাস 10x প্লাস 4 এতিয়া আমি ইয়াক ভাঙিম ব্ৰেকেটটো প্লাস ইনটু মাইনাস ইকুৱেল ইয়াত হ'ব মাইনাস x প্লাস ইনটু প্লাস ইকুৱেল ইয়াত হ'ব প্লাস 14 এতিয়া আমি পাম ইয়াত টুৱাইস x টু দি পাৱাৰ 4 প্লাস 5x কিউব মাইনাস 6x স্কোয়ার ইয়াত যদি আমি চাওঁ ইয়াতো মাইনাস 10x এটা আছে আৰু ইয়াতো মাইনাস x এটা আছে গতিকে মাইনাসে মাইনাসে প্লাস হ'ব কিন্তু চিনটো মাইনাসে থাকিব গতিকে 10 ৰ লগত যদি x যোগ কৰো আমি পাম 11x আৰু 4 প্লাস যদি আমি 14 কৰো তেতিয়া হলে আমি পাম প্লাস 18 গতিকে এই প্ৰশ্নটোত আমাক উলিয়াব দিয়া বহুপদটো হৈছে টুৱাইস x টু দি পাৱাৰ 4 প্লাস 5x কিউব মাইনাস 6x স্কোয়ার মাইনাস 11x প্লাস 18 এই বহুপদটোৱে হৈছে আমাক প্ৰশ্নত উলিয়াব দিয়া বহুপদটো বন্ধু বান্ধৱীসকল আশা কৰো আপোনালোকে নিশ্চয় সহজতে বুজি পাইছে গতিকে আজিৰ ভিডিঅ'টি মানে ধন্যবাদ